হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগত নৰসিংহৰ পাতেৰে বনোৱা লোকেল মুৰ্গীৰ মাংসৰ ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু প্ৰথমতে মই ইয়াত মিঠাতেল কেৰাহীত গৰম হ'বলৈ দিছোঁ। এয়া পিঁয়াজ আৰু নৰসিংহৰ পাত এয়া মই পিচি লৈছোঁ আৰু জালুক লৈ লৈছোঁ আৰু আদা নহৰু। মই আদা নহৰুৰ সৈতে জালুকখিনি একেলগে পিচি ল'ম আৰু তেলখিনি গৰম হৈ গ'ল। তাৰপিছত মই দুটা কাটি থোৱা পিঁয়াজ লৈ লৈছোঁ আৰু পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম আৰু পিঁয়াজখিনিৰ লগতে মই এটা শুকান জলকীয়া দি লৈছোঁ। লগতে এখিলা তেজপাত আৰু মই পাঁচফোৰণ অকণমানো দি দিছোঁ। তাৰপিছতে মাংসখিনি দি মাংস আৰু আলু এটা লৈ পেলানি মই একেলগে ভাজি লৈছোঁ আৰু যেতিয়ালৈকে অলপ সময়ৰ কাৰণে মাংসখিনি ভাজি থাকিব লাগিব, যেতিয়ালৈকে মাংসৰ পানীখিনি শুকাই নাযায়। মুঠতে 20 মিনিট বা আধা ঘণ্টালৈকে মাংসখিনি ভাজি থাকিব লাগিব। তাৰপিছত মই সোৱাদ অনুযায়ী নিমখ অকণমান দি ল'লোঁ। এতিয়া পিচি থোৱা আদা নহৰুৰ লগত যিখিনি জালুক আছিলে সেইখিনিও একেলগে মিহলি কৰি দিলোঁ আৰু একেলগে সেইখিনি মাংসৰ লগতে অলপ সময়ৰ কাৰণে ভাজিম। একেহাতে মই গৰম পানী অকণমান কৰিবলৈ থৈছোঁ যাতে মাংসত পিছত মই এড কৰিব পাৰোঁ। এতিয়া মাংসখিনি ভজা অলপ সময় হৈ গৈছে। এতিয়া আগতে মই যে দেখাইছিলোঁ নৰসিংহৰ পাত পিচি থোৱা, তাতে কেইটামান মই নহৰু পিচি লৈছিলোঁ আৰু সেই মিক্সাৰখিনি এতিয়া মই মাংসখিনিত মিহলাই ল'ম আৰু সেইখিনি মিহলাইও মই অলপ সময় ভাজি থ'ম। এতিয়া মই কি কৰিছোঁ, এই আদা নহৰু খুন্দা গিলাচটো আৰু নৰসিংহৰ পাত যোনটো বাতিত থোৱা আছিলে সেই গোটেই বাতিটোৰ গিলাচত পানী ঢালি দিছোঁ, আওখালি লৈ পেলানি সেই পানীখিনি মই আকৌ মাংসত ঢালি দিছোঁ। আকৌ প্ৰায় আধা ঘণ্টা ধৰি সিজোৱাৰ পিছত মাংসখিনি খাবলৈ ৰেডি হৈ গ'ল আৰু এয়া মই উলিয়াই লৈছোঁ মাংসখিনি খাবলৈ। গোটেই ভিডিঅ'টোত মই কৈ থাকিলোঁ, কিন্তু আচলতে মাংসখিনি বনাইছে মোৰ বৌয়ে, কিন্তু মই মোবাইলটোহে ধৰি আছিলোঁ। সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই। With you, I can't be sad with you. Just take my hand and fly up through the dreams where